নমস্কাৰ মই সুমিত কুমাৰ চক্ৰৱৰ্তী এসকে টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি যে বৰ্গমূল ডাঙৰ ডাঙৰ সংখ্যাৰ বৰ্গমূল কেনেকৈ উলিয়ায় ঠিক আছে আৰু তাৰ সহজ পদ্ধতি কি আমি সেয়া শিকিম। তো কম্পিটিটিভ এক্সামত প্ৰায় আমাক এনেকুৱা ডাঙৰ সংখ্যা দিয়ে আৰু তাৰ বৰ্গমূল কি হ'ব আমাক উলিয়াব দিয়ে। তো আমি খুব সহজতে আৰু কেই সেকেন্ড মানৰ ভিতৰতে আমি ইমান ডাঙৰ ডাঙৰ অংকৰ ঠিক আছে সংখ্যাৰ আমি কি বৰ্গমূল উলিয়াব পাৰো আৰু সেয়া একবাৰ শিকি ললে আমি খুব কম সময়ৰ ভিতৰতে আমি এবিলাক কৰিব পাৰিম। তেন্তে আজি এই ক্লাছত আমি জানি লম যে ডাঙৰ সংখ্যাৰ বৰ্গমূল উলিওৱাৰ সহজ পদ্ধতি কি। তো প্ৰথমতে আমি এইটো এটা টেবিল বনাই লৈছো, যেটো টেবিল সকলোৱে জানে এইটো হল সংখ্যা 1 ৰ পৰা 10 লৈকে আৰু তাৰ বৰ্গ ঠিক আছে। তো ইয়াৰ পৰা আমি কিছু তথ্য উলিয়াই লম যেটো আমাক ডাঙৰ ডাঙৰ সংখ্যাৰ বৰ্গমূল উলিয়াওতে আমাক হেল্প কৰিব। ইয়াত আমি চাম যদি কোনো সংখ্যাৰ বৰ্গত 1 থাকে ইউনিট ডিজিটত তেনেহলে বৰ্গমূলত ইউনিট ডিজিটত কি থাকিব 1 থাকিব। আকৌ বৰ্গত যদি ইউনিট ডিজিটত 1 থাকে তেতে কি হ'ব পাৰে 9 হ'ব পাৰে ঠিক আছে। এতিয়া আকৌ চাও আমি যদি 4 থাকে তেনেহলে 2 হ'ব পাৰে আৰু ইফালে যদি 4 থাকে তেনেহলে 8 থাকিব পাৰে। যদি বৰ্গত ইউনিট ডিজিটত 4 থাকে ইয়াতো ইউনিট ডিজিট 4 ইয়াতো ইউনিট ডিজিট 4 তেনেহলে 2 হ'ব পাৰে বা 8 হ'ব পাৰে। ঠিক তেনেদৰে যদি বৰ্গত ইউনিট ডিজিটত 9 থাকে ইয়াতো ইউনিট ডিজিটত 9 আছে 3 হ'ব পাৰে বা 7 হ'ব পাৰে। যদি বৰ্গত 6 থাকে তেনে ইউনিট ডিজিটত 4 হ'ব পাৰে বা 6 হ'ব পাৰে ঠিক আছে। আৰু যদি 5 থাকে তেনেহলে 5 হ'ব আৰু 0 থাকিলে 0 হ'ব ঠিক আছে। তেনেহলে এই বস্তুটোক ঠিক আছে আমি আৰু এটা শর্টকাট টেবিল ইয়াৰ বনাই লওঁ। তো আগৰ যেটো টেবিল আছে তাৰ এই টেবিলৰ সাৰাংশখিনি আমি ইয়াত লিখিছো। ইয়াত মই লিখিছো লাস্ট ডিজিট অফ দ্য স্কয়াৰৰ লাস্ট ডিজিট তাৰ মানে যিকোনো স্কয়াৰ এটোৰ লাস্ট ডিজিটটো কি 4 আৰু লাস্ট ডিজিট অফ দ্য স্কয়াৰ ৰুট ইয়াত যেটো স্কয়াৰ ৰুট হ'ব যেটো आंसर হ'ব তাৰ লাস্ট ডিজিট কি হ'ব পাৰে। যদি স্কয়াৰৰ লাস্ট ডিজিট 1 হয় তেনেহলে কি হ'ব পাৰে স্কয়াৰ ৰুটৰ লাস্ট ডিজিট 1 और 9 দুটা ভিতৰত এটা হ'ব পাৰে। 4 হলে 2 and 8 3 হলে 9 হলে 3 and 7 6 হলে 4 और 8 4 और 6 5 হলে 5 0 হলে 0 ঠিক আছে। ইয়াত আমাৰ অপচন দুটাকে আছে আৰু ইয়াত অপচন এটাকে আছে। এতিয়া ইয়াৰ পৰা আমি চাব পাৰো যে যিকোনো পারফেক্ট স্কয়াৰত এই কেটা নাম্বার না থাকে ইউনিট ডিজিটত এই কেটা নাম্বার না থাকে। যিকোনো পারফেক্ট স্কয়াৰৰ লাষ্টত 2 না থাকিব 3 না থাকে 7 না থাকে আৰু 4 না থাকে ঠিক আছে। তো এইখিনি আমি যদি জানো যদি স্কয়াৰত 1 থাকে তেনে স্কয়ার রুটত 1 और 9 হ'ব 4 থাকিলে 2 और 8 হ'ব 9 থাকিলে 3 और 7 হ'ব 6 থাকিলে 4 और 6 হ'ব 5 থাকিলে 5 হ'ব 0 থাকিলে 0 হ'ব। এইটো জানি ললে আৰু যেনকা এইটো জানিব লাগিব 10 স্কয়ার হলে 100 20 স্কয়ার হলে 400 30 স্কয়ার হলে 900 40 স্কয়ার হলে 1600 50 স্কয়ার হলে 2500 60 স্কয়ার হলে 3600 70 স্কয়ার হলে 4900 80 স্কয়ার হলে 6400 90 স্কয়ার হলে কি হবে 8100 and 100 স্কয়ার হলে 10000 10,000 ঠিক আছে। তো এইটো আৰু এইটো এই দুটা বস্তু যদি আমি মনত ৰাখো তেতিয়াহলে কি হ'ব আমি যিকোনো ডাঙৰ ডাঙৰ সংখ্যাৰ কি কৰিব পাৰিম আমি বৰ্গমূল উলিয়াব পাৰিম। এজ ফৰ এক্সাম্পল আমি এইটো চাও ঠিক আছে। যেও এইটো লাস্ট ডিজিটটো চাম কি আছে লাস্ট ডিজিট আছে 4 তেতিয়াহলে আমি এই টেবিলত চাম 4 হলে হয় 2 হ'ব নহলে কি হ'ব 8 হ'ব। কি হ'ব ইউনিট ডিজিটত 2 হ'ব পাৰে
বা 8 হ'ব পাৰে তো আমি স্কয়াৰ ৰুটৰ ইউনিট ডিজিট পালো অপচন দুটা আছে ঠিক আছে কি হয় 2 হ'ব নহলে 8 হ'ব 2 অর 8 এতিয়া আমি চাম এই যে আমাৰ নাম্বাৰটো আছে গোটেইখিনি নাম্বাৰ 7744 এই নাম্বাৰটো কাৰ কাৰ কোন কোন নম্বৰৰ মাজত আছে ইয়াত যদি আমি চাও এই দুটাৰ মাজত আছে 6400 and 8100 মাজত আছে কাৰ কাৰ মাজত আছে 6400 এটো কাৰ কাৰ মাজত আছে 6400 and 8100 ৰ মাজত আছে কি 77442 ঠিক আছে তো ইয়াৰ স্কয়াৰ ৰুট কিমান হ'ব 80 আৰু ইয়াৰ স্কয়াৰ ৰুট কিমান হ'ব 90 তেনেহলে আমাৰ এইটোৰ স্কয়াৰ ৰুটটো 80 আৰু 90 ৰ ভিতৰত হ'ব কাৰ কাৰ ভিতৰত হ'ব 80 আৰু 90 ৰ ভিতৰত হ'ব হেতু 81 হ'ব পাৰে 82 হ'ব পাৰে 83 হ'ব পাৰে বা 89 লৈকে হ'ব পাৰে গতিকে আমি ইয়াত কি লিখিম 88 8 লিখিম ইয়াত 80 তো দুটো অপচন পালো আমাৰ ইয়াৰ স্কয়াৰ ৰুট 82 বা 88 ৰ ভিতৰত হ'ব এই দুটাৰ ভিতৰত এটা হ'ব তো ইয়াত 82 আছে আৰু 88 আছে তাৰ ভিতৰত এটাহে হ'ব পাৰে গতিকে কোনটো হ'ব তেতিয়া আমি চাম যে 7744 কাৰ ওচৰত আছে 8100 ৰ ওচৰত আছে নে 6400 ৰ ওচৰত আছে ইয়াৰ পৰা ডাইৰেক্টলি দেখা যায় যে 77 এইটো কাৰ ওচৰত আছে 8100 ৰ ওচৰত আছে ঠিক আছে ডাঙৰ সংখ্যাটোৰ ওচৰত আছে গতিকে 82 আৰু 88 ৰ মাজত ডাঙৰ সংখ্যাটো কি 88 গতিকে 88 হ'ব আমাৰ এনসার ঠিক আছে আমি এইটো বুজিবলৈ আৰু দুটা আমি কি লম এতিয়া এক্সাম্পল লম তাত বস্তুবিলাক আৰু ক্লিয়াৰ হৈ যাব তো আমাৰ নেক্সট এক্সাম্পলটো হ'ল 9801 ঠিক আছে আমি এটা এইটো কেনেকৈ কৰিম লাস্ট ডিজিট আছে 1 ঠিক আছে গতিকে লাস্ট ডিজিট 1 থাকিলে স্কয়াৰ ৰুট হ'ব 1 অর 9 মই ইয়াত 1 লিখিলো and 9 লিখিলো এতিয়া 9801 কাৰ কাৰ মাজত আছে 8100 ৰ আৰু 10000 ৰ মাজত আছে 8100 মানে কি 90 স্কয়াৰ ৰুট কৰিলে 90 আৰু ইয়াৰ স্কয়াৰ ৰুট কৰিলে 100 তেনেহলে আমাৰ 90 আৰু 100 ৰ মাজত থাকিব ইয়াৰ স্কয়াৰ ৰুট হেতু 91 হ'ব পাৰে 92 হ'ব পাৰে 95 হ'ব 97 99 হ'ব পাৰে ঠিক আছে তো গতিকে আমাৰ সেকেন্ড ডিজিট হ'ব 9 এতিয়া আমাৰ দুটা থাকিল আমি অপচন কি পালো দুটা 91 অর 99 এতিয়া 91 হ'ব নে 99 হ'ব তেতিয়া আমি চাম যে এই সংখ্যাটো ঠিক আছে এই নাম্বাৰটো কাৰ ওচৰত আছে obviously এই সংখ্যাটো 10000 ৰ ওচৰত আছে গতিকে 10000 টো ডাঙৰ গতিকে আমাৰ ডাঙৰ সংখ্যাটো হ'ব আমাৰ आंसर গতিকে आंसर কি হ'ব 99 ঠিক আছে তো আমাৰ নেক্সট एग्जांपलটো হ'ল 5184 ৰ স্কয়াৰ ৰুট উলিয়াব লাগে প্ৰথমতে আমি কি চাম 4 টো চাম 4 হলে কি হ'ব 2 অর 8 গতিকে আমি ইয়াত ইউনিট ডিজিট 2 অর 8 হ'ব নেক্সট কি চাম যে 5184 কাৰ কাৰ মাজত আছে obviously এইটো 4900 and 6400 ৰ মাজত আছে ঠিক আছে 5184 এই দুটা মাজত আছে ইয়াৰ বৰ্গমূল কিমান 70 আৰু ইয়াৰ বৰ্গমূল 80 গতিকে ই 71 আৰু 80 ৰ মাজত ইটোৰ বৰ্গমূল হ'ব এটো 71 হ'ব পাৰে 72 হ'ব পাৰে আপ টু 79 লৈকে হ'ব পাৰে গতিকে মই ইয়াত কি লিখিম 7 লিখিম এটা আমাৰ নেক্সট স্টেপটো হ'ব এটো দুটা অপচন পালো হয় 72 হ'ব নহলে 78 হ'ব তো 78 হ'ব নে 72 হ'ব আমি চাম যে এই সংখ্যাটো কাৰ বেছি ওচৰত আছে এই সংখ্যাটো 4900 ৰ ওচৰত আছে বেছি ওচৰত আছে গতিকে সৰু সংখ্যাটো 49 যেটো সৰু গতিকে মোৰ সৰু সংখ্যাটো মোৰ হ'ব ইয়াৰ স্কয়াৰ গতিকে ইয়াৰ স্কয়াৰ ৰুট কিমান হ'ব 72
তো এনেদৰে যিকোনো সংখ্যাৰ তোমালোকে ঘৰত প্ৰেক্টিছ কৰি ল'বা যিকোনো সংখ্যাৰ ডাঙৰ সংখ্যাৰ মূলতে যিকোনো সংখ্যাৰ আমি কি কৰিব পাৰো স্কয়াৰ ৰুট উলিয়াব পাৰো তেন্তে আশা কৰো ভিডিওটো সকলোৰে ভাল লাগিছে আৰু ভিডিওটো অন্তলৈ চোৱাৰ কাৰণে সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে যদি ভাবে ভিডিওটো ভাল লাগিছে তেনেহলে ভিডিওটো আপোনালোকৰ ফ্ৰেন্ড বা ফ্যামিলিৰ লগত শেয়াৰ কৰিব পাৰে আৰু আপোনালোকে যদি বিচাৰে যে এই চেনেলত জগদি যিবিলাক ভিডিও আপলোড কৰা হ'ব হেতু আপোনাৰ নোটিফিকেশনত আহক তেন্তে হলে আপুনি এই চেনেলটো আজি সাবস্ক্ৰাইব কৰি লওক ঠিক আছে তো আজি কাৰণে ইয়াতে মই এই ভিডিওৰ অন্ত পেলাইছো